গুড মৰ্ণিং ফ্ৰেণ্ডছ, বন্ধুসকল, সুপ্ৰভাত। আজি মই এই লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া দেৱৰ, সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া দেৱৰ ধুনীয়া ধুনীয়া কাহিনীৰ ভিতৰত তোলা আৰু তেজাৰ কাহিনী আপোনালোকৰ আগত ক'বলৈ মই ওলাইছোঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীবিলাক বৰ ধুনীয়া আছিল। আমি আগতে পঢ়িছিলোঁ সৰুতে, এতিয়া পাহৰি গ'লোঁ, বয়স হ'ল। আপোনালোকেও হয়তো পঢ়িছিলে সৰুতে। আৰু আমাৰ আজিকালিৰ ল'ৰা ছোৱালীবিলাকেতো অসমীয়া সাধু কথা নপঢ়ে, সিহঁতে কমিক্স পঢ়ে। আৰু কমিক্সো আজিকালি কমিয়ে গৈছে, সিহঁতে মোবাইলৰ যুগ হোৱাৰ পৰা এইবিলাক এই সাধু কথাৰ পৰা সকলো ল'ৰা ছোৱালীয়ে আঁতৰিয়ে গৈছে। তেওঁলোকে মোবাইলতে যি চাই কাৰ্টুন চিনেমা চায়। কিন্তু আগৰ দিনৰ যিবিলাক কাহিনী আছিলে, কমিক্সতো ধুনীয়া ধুনীয়া কাহিনী আছিলে, সেইবিলাক পঢ়িবলগীয়া বস্তু আছিলে। এতিয়া মই তোলা আৰু তেজাৰ কাহিনীবিলাক দীঘল, মানে অলপ চমুকৈ আজিৰ খণ্ডটোত অলপ চমুকৈ ক'ম, তাৰপিছত আকৌ বাকীখিনি বেলেগ খণ্ডত ক'ব লাগিব। এটা চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল। বৰজনী এলাগী, সৰুজনী লাগী। এলাগীৰ এজনী ছোৱালী আৰু এটি ল'ৰা, নাম তেজা আৰু কানাই। লাগীৰ মুঠেই এজনী ছোৱালী, নাম তোলা। তোলা তেজাতকৈ বয়সত ডাঙৰ আছিল। লাগীজনীয়ে এলাগী আৰু তাইৰ ল'ৰাটোক আৰু ছোৱালীজনীক বৰ দুখ দিছিল। লাগীয়ে এলাগীৰ ল'ৰা ছোৱালী দুটাক বৰ দুখ দিছিল। তিৰোতা হেৰুৱা গিৰিয়েকেও লাগীৰ ভয়ত সিহঁতক মৰম কৰিব নোৱাৰিছিল। সিহঁতে ভাল খাব পিন্ধিবলৈ নাপায়। তাৰমানে লাগীৰ এজনীয়ে ছোৱালী হ'ল তোলা, আৰু এলাগীৰ দুটা ল'ৰা ছোৱালী আছিল। এটাৰ নাম আছিল তেজা আৰু কানাই। তিৰোতা হেৰুৱা। সিহঁতে ভাল খাব পিন্ধিবলৈ নাপায়। ৰাতিপুৱা তেজা আৰু কানায়ে কৰকৰা পঁইতা ভাত এগাল খাই গৰু ৰাখিবলৈ গুচি যায়। কিন্তু তোলাই মাকেৰে সৈতে 3 তেলানি মাৰি খায়। ভাল কাপোৰ কানি পিন্ধি মহা সুখে থাকে। গিৰিয়েকে হাল কোৰ বাই দুপৰীয়া ঘৰলৈ উভতি আহিলে লাগী সৰুজনী ঘৈণীয়েকে গিৰিয়েকক টপত ভাত, টপত আঞ্জা, নানা ৰকমৰ ভজা, খৰিকা দিয়া আদি খাবলৈ দি আল ধৰে। কিন্তু কেতিয়াবা এলাগীয়ে গিৰিয়েকক কাবৌ কঁকালি কৰি খাবলৈ মাতি নি নিজৰ ভঙা চালিত পঁইতা ভাত, পোৰা মাছ খাবলৈ দিয়ে আৰু গিৰিয়েকে লাগীৰ ভয়ত লুকাই চুৰকৈ খায় আৰু বৰ তৃপ্তি পায়। মানে পঁইতা ভাত খাইতো সকলোৱে ভাল পায়। এলাগীয়ে মনে মনে কেতিয়াবা গিৰিয়েকক মাতি পঁইতা ভাত খুৱায়, আৰু লাগীৰ ভয়তে গিৰিয়েকে মনে মনে চুৰকৈ যাবলগীয়া হয়। যেনে ভাল লাগে লাগীৰ টপত ভাত, টপত আঞ্জা, তেনে ভাল নালাগে। লাগীয়ে দেখিলে যে লাহে লাহে গিৰিয়েকে পথাৰৰ পৰা আহি এলাগীৰ ঘৰত ভাত খোৱাটো বাঢ়ি আহিবলৈ ধৰিছে। সেই দেখি তাই এলাগীক কেনেকৈ গিৰিয়েকৰ চকুৰ পৰা আঁতৰাব এই কথা ভাবিবলৈ ধৰিলে। তাৰমানে এতিয়া মাৰিয়ে পেলাব আৰু এলাগীক। এদিন লাগীয়ে এলাগীক জকাই বাবলৈ মাতি লৈ গ'ল। লাগীৰ জকাইত কেঁকোৰা, কুচিয়া, আঙুলি চেপা আদি উঠিল। এলাগীৰ জকাইত কুঢ়ি, চেনি, লাচোন, ভাঙোন আদি ভাল ভাল মাছ উঠিল। এলাগীৰ জালত ভাল ভাল মাছ উঠিল আৰু লাগীৰ জালত বেয়া মাছ উঠিলে। ধৰিবলৈ ধৰিলে। তাৰপিছত এনে হোৱা দেখি এলাগীৰ ওপৰত লাগীৰ নথৈ খং উঠিল। জকাই বাই উঠি দুয়ো গা ধুবলৈ বুলি এটা বৰ পুখুৰীৰ দলঙত উঠিল। লাগীয়ে এলাগীক ক'লে, বাই, মোৰ পিঠিখন ভালকৈ ঘঁহি দিয়া, বোকা আৰু মলিৰে টাটৰি বান্ধিছে। মোৰ ঘঁহা হৈ গ'লে তোমাৰ পিঠিখনো মই ঘঁহি দিম। লাগীৰ কথা শুনি এলাগীয়ে লাগীৰ পিঠি ঘঁহি দিয়াৰ পিছত লাগীয়ে এলাগীৰ পিঠি ঘঁহিবলৈ ধৰিলে, আৰু ঘঁহি থাকোঁতে বৰ কাছ হগৈ বুলি তাইক মন্ত্ৰ মাতি এলাগীক হেঁচা মাৰি পুখুৰীত পেলাই দিলে। কি কৰিলে? এলাগীক মাৰিয়ে পেলালে। কোনে? বৰ কাছ হবি বুলি এলাগীক কি কৰিলে? পুখুৰীত পেলাই দিলে। গতিকে বন্ধুসকল, ভিডিঅ'টো দীঘল হৈ যাব। আজিলৈ মই ইমানতে সামৰিলোঁ। বাকীখিনি আকৌ মই
পিছত আপোনালোকক কাহিনীটো পঢ়ি শুনাম। গতিকে আজিলৈ ইমানে বিদায় মাগিছোঁ।